6 মাহৰ জনজাতিকৰণ তেওঁলোকে দিব নোৱাৰিলে আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান মিছলীয়া ইমান ঠগবাজিৰ কথা কোৱা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ একেই নৰেন্দ্ৰ মোদীৰ দৰে যি ধৰণে মিছা কথা কৈছে গতিকে ইয়াৰ প্ৰতিবাদত সাঁওতাল জনগোষ্ঠীয়ে অহা 13 তাৰিখৰ জনসভাৰ নৰেন্দ্ৰ মোদীৰ জনসভা বৰ্জন কৰিব আৰু এজনো সাঁওতাল জনগোষ্ঠীয়ে তাত অংশগ্ৰহণ নকৰিব কাৰণ এনেধৰণৰ ঠগবাজি প্ৰবঞ্চনা কৰা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কথা শুনিবৰ বাবে সাঁওতাল জনগোষ্ঠী আগ্ৰহী নহয় গতিকে আমি সাঁওতাল জনগোষ্ঠীক আহ্বান জনাইছোঁ 13 তাৰিখে কোনোপধ্যে কোকৰাঝাৰত যে নৰেন্দ্ৰ মোদীৰ সভা তাত সাঁওতাল জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিব নালাগে বিজেপিয়ে আমাৰ ওপৰত যে অত্যাচাৰ আমাৰ ওপৰত যে ৰাজনৈতিক হত্যা আমাৰ ওপৰত যে প্ৰবঞ্চনা কৰিছে ইয়াৰ প্ৰত্যুত্তৰ এই নিৰ্বাচনত তেওঁলোকক দিব লাগিব ইয়াৰ বাবে সাঁওতাল জনগোষ্ঠী সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ তো 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6 মাহৰ জনজাতিকৰণৰ গেৰেণ্টি লৈ চৰকাৰ গঠন কৰিছিলে কিন্তু 6 মাহ অতিক্ৰম কৰাৰ পিছত 6 বছৰ আজি 10 বছৰ অতিক্ৰম কৰিলে তথাপি জনজাতিকৰণ বিষয়টো আজি নৰেন্দ্ৰ মুখৰ পৰা নোলাল আমি শুনিবলৈ পাইছোঁ অহা 13 তাৰিখে BTCত কোকৰাঝাৰত তেওঁ আহি আছে অসম ভ্ৰমণত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম আপোনাৰ যি 6 মাহৰ জনজাতিকৰণ কৰাৰ কথা আছিলে আমাক প্ৰদান কৰিব লাগে আৰু এই আপুনি 13 তাৰিখে আছে 13 তাৰিখে আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগে অন্যথা সাঁওতাল জনগোষ্ঠীয়ে নৰেন্দ্ৰ মোদীৰ সভা আৰু মুখ্যমন্ত্ৰীৰ সভা বৰ্জন কৰিব এইটোৰ কাৰণে বৰ্জন কৰিব 6 মাহৰ জনজাতিকৰণ তেওঁলোকে দিব নোৱাৰিলে আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান মিছলীয়া ইমান ঠগবাজিৰ কথা কোৱা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ একেই নৰেন্দ্ৰ মোদীৰ দৰে যি ধৰণে মিছা কথা কৈছে গতিকে ইয়াৰ প্ৰতিবাদত সাঁওতাল জনগোষ্ঠীয়ে অহা 13 তাৰিখৰ জনসভাৰ নৰেন্দ্ৰ মোদীৰ জনসভা বৰ্জন কৰিব আৰু এজনো সাঁওতাল জনগোষ্ঠীয়ে তাত অংশগ্ৰহণ নকৰিব কাৰণ এনেধৰণৰ ঠগবাজি প্ৰবঞ্চনা কৰা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কথা শুনিবৰ বাবে সাঁওতাল জনগোষ্ঠী আগ্ৰহী নহয় গতিকে আমি সাঁওতাল জনগোষ্ঠীক আহ্বান জনাইছোঁ 13 তাৰিখে কোনোপধ্যে কোকৰাঝাৰত যে নৰেন্দ্ৰ মোদীৰ সভা তাত সাঁওতাল জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিব নালাগে আৰু বৰ্জন কৰি আমি সাব্যস্ত কৰি দিব লাগিব যে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে সাঁওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ ফল বিজেপিয়ে ভুগিবই লাগিব গতিকে আমি আহ্বান জনাম যাতে অনাগত দিনত নৰেন্দ্ৰ মোদীৰ যি 13 তাৰিখে ভ্ৰমণ কৰিব এই 13 তাৰিখৰ ভ্ৰমণ কালত তেওঁ জনজাতিকৰণ বিষয়টো উত্থাপন হ'ব লাগিব বা তেওঁৰ মুখৰ পৰা ওলাব লাগিব আৰু যদি তেওঁ জনজাতিকৰণ বিষয়টো তাৰ মুখৰ পৰা নোলায় বা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা নোলায় তেতিয়াহ'লে অনাগত দিনত নিৰ্বাচনী প্ৰচাৰকেই হওক বা চৰকাৰী অনুষ্ঠানতেই হওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে অসমত আমি তেওঁক কলা পতাকাৰ যোগেদি আমি তেওঁক প্ৰতিবাদ সাব্যস্ত কৰিম বা অসমৰ মুখ্যমন্ত্ৰীয়েও সাঁওতাল জনগোষ্ঠীৰ কলা পতাকাৰ প্ৰতিবাদীৰ সন্মুখীন হ'ব লাগিব দ্বিতীয়তে অশোক সিংহাল ডাঙৰীয়াৰ কোকৰাঝাৰৰ সমষ্টি বা কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ তেওঁক আমি গোসাইগাঁও সমষ্টিত আমি বিধানসভা সমষ্টিত সংখ্যাগৰিষ্ঠতা আছিলোঁ সাঁওতাল জনগোষ্ঠী হিচাপে কিন্তু ডিলিমিটেশ্যনৰ ফলত সাঁওতাল জনগোষ্ঠীক মাইনৰিটি কৰা হ'ল সাঁওতাল জনগোষ্ঠীৰ ভোটাধিকাৰ ছিন্ন ভিন্ন কৰা হ'ল এয়া অশোক সিংহালৰ কাৰ্য আমি তীব্ৰ আকাৰে গৰিহণা জনাইছোঁ আৰু অশোক সিংহালে যেহেতু নিৰ্বাচন আহিছে তেওঁ প্ৰচাৰত আহিব অশোক সিংহালক আমি কলা গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে সাঁওতাল ছাত্ৰ সন্থাই সাজু হৈ আছোঁ সাঁওতাল জনগোষ্ঠী সাজু হৈ আছে গতিকে তেওঁ আমাৰ লগত গাদ্দাৰী কৰিছে তেওঁ সাঁওতাল জনগোষ্ঠীক বিকৃত কৰিছে সাঁওতাল জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰিছে গতিকে অশোক সিংহাল ডাঙৰীয়াৰ এনে কাৰ্যক সাঁওতাল ছাত্ৰ সন্থাই আমি তীব্ৰ আকাৰে গৰিহণা জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে ইয়াত সহমত জনাইছে গতিকে মুখ্যমন্ত্ৰী গৰিহণাৰ যোগ্য লগতে ইয়াত UPPL এলায়েন্সত আছিল UPPL দৃষ্টিগোচৰ হ'ব লাগিছিল যে গোসাইগাঁও সমষ্টিত সাঁওতাল অধ্যুষিত অঞ্চল এই সাঁওতাল জনগোষ্ঠীসকলক বিভিন্ন ঠাইত পৰ্বতঝৰাত দতমাত বাওখুংৰিঙত তেওঁলোকক হস্তান্তৰ কৰা হ'ল তেওঁলোকৰ ভোটাধিকাৰ গোসাইগাঁৱত তেওঁলোকক মাইনৰিটি সজোৱা হ'ল আৰু কোনোবা এটা বিশেষ জনগোষ্ঠী গোসাইগাঁৱত মাইনৰিটিৰ পৰা মেজৰিটিলৈ অনা হ'ল তেওঁলোকক ইফাল নকৰাকৈ তেওঁলোকক বৰঞ্চ গোসাইগাঁৱত অন্তৰ্ভুক্ত কৰা হ'ল সেয়া আমি দুখ প্ৰকাশ কৰিছোঁ অনাগত দিনত গোসাইগাঁও উদ্ধাৰ অভিযান সাঁওতাল ছাত্ৰ সন্থাই অব্যাহত ৰাখিব আৰু সাঁওতাল ছাত্ৰ সন্থাই স্পষ্ট কথা বিজেপিয়ে এনেধৰণৰ প্ৰতাৰণা কৰাৰ ফল এইবাৰ নিৰ্বাচনত ভুগিব লাগিব গতিকে আমি সাঁওতাল ছাত্ৰ সন্থা হৈ সাঁওতাল জনগোষ্ঠীক সজাগ হ'বলৈ আহ্বান জনাইছোঁ যাতে বিজেপিয়ে আমাৰ ওপৰত যে অত্যাচাৰ আমাৰ ওপৰত যে ৰাজনৈতিক হত্যা আমাৰ ওপৰত যে প্ৰবঞ্চনা কৰিছে ইয়াৰ প্ৰত্যুত্তৰ এই নিৰ্বাচনত তেওঁলোকক দিব লাগিব ইয়াৰ বাবে সাঁওতাল জনগোষ্ঠী সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।